স্যাটাৰডে আৰু সানডে বুলি ক'লে যে মই বহুত বেছি এলেহুৱা হৈ যাওঁ কাৰণ সেই দুদিন মানুহজনৰ অফিচ নাথাকে তেওঁ ঘৰতে থাকে আৰু তেওঁ ঘৰত থকা বুলি ক'লে তেওঁ মোক বহুত বেছি সহায় কৰি দিয়ে সেইটো কাৰণত আৰু আজি কেইদিনৰ পৰা আইৰাক ৰাতিপুৱা উঠাই পেলাই মই ব্ৰাছ কৰি দিওঁ তাই ধুনীয়াকৈ কৰে একো আমনি নকৰে তাই ব্ৰাছ কৰি পেলাই যিটো দেখিছোঁ মানে ভাল পায় আৰু এতিয়া ব্ৰেকফাষ্ট কৰিবৰ কাৰণে লৈছোঁ আমি মই অকণমান দেৰিকৈ ব্ৰেকফাষ্টটো কৰোঁ কাৰণ মই ৰাতিপুৱা উঠি ডিটক্স ৱাটাৰ খাওঁ সেইটো কাৰণত সিহঁত দুটা কৰি ল'লে আৰু মই এতিয়া তাইৰ পাপাক কৈছোঁ যে তুমি অলপ তাইক ৰাখা মই বাকী কামবোৰ কৰি লওঁ মই একদম দৌৰাদৌৰিকৈ কৰি আছোঁ কাৰণ ওলাই যাম বুলি ভাবিছোঁ অকণমান সেইটো কাৰণত আৰু তাইক দেখিছেনে তাইৰ পাপাক তেল লগাই দি থাকে মানে তাতে বহিলে তাই গম পায় যে পাপাক এতিয়া মাম্মীয়ে তেল লগাই দিব মই আগতে লগাই দিওঁ সেইটো কাৰণত এতিয়া তাইক ধুনীয়াকৈ গা চা ধুই পেলাই ময়ো গা চা ধুই পেলাই ওলাই ল'লোঁ আৰু আমি বিৰিয়ানী খাই ইমানেই বেছি ভাল পাওঁ দুটাই মানে স্যাটাৰডে সানডেৰ কাৰণে ৰৈ থাকোঁ কেতিয়া আহিব আমি কেতিয়া বিৰিয়ানী খাম কাৰণ সদায়তো খোৱাটো ভাল নহয় সেইটো কাৰণত আৰু এতিয়া অকণমান ওলাই আহিছোঁ আৰু এই ভিডিঅ'টো মই দীঘলকৈ দি থৈ দিছোঁ আপোনালোকে চাবলৈ নাপায়